বহাগ আৰু সকলোৱে ব্লগটো চাব। আজি মানুহৰ বিহু বহাগৰ 1 তাৰিখ। মই আছোঁ ঘৰত, মানে ব্লগত আছোঁ। এতিয়া আমি যাবলৈ ওলাইছোঁ ঢেকীয়াখোৱা বৰনামঘৰলৈ। দেখাম আপোনালোকক ঢেকীয়াখোৱাৰ পৰিৱেশটো আৰু কিবাকিবি দেখাম। আজি দিনটোত ক'ত যাওঁ কি কৰোঁ, তেতিয়াহ'লে চাই থাকিব মোৰ ব্লগটো শেষলৈকে। এতিয়া গাড়ী চলাইছে আৰু পিছত মা আছে, মা বোলে আমি আহি আছোঁ, ঘৰৰ পৰা ওলাই আহিছেহে। হেল্ল' এভৰিৱান, মোৰ ফালৰ পৰা সকলোলৈ ৰঙালী বিহুৰ বহুত বহুত শুভকামনা থাকিলে। আশা কৰোঁ নতুন বছৰটো যেনে আপোনালোকৰ ভালে ভালে যায়। ঠিক আছে, আৰু আজি আমি গৈ আছোঁ বৰ্তমান ঢেকীয়াখোৱা নামঘৰলৈ, আৰু তাৰপিছত আমি যাম আৰু অলপ প্ৰগ্ৰেম আছে, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। থেংক ইউ। চাকি দিলোঁ, চাকি দি ওলাই আহিলোঁ। এতিয়া আমি চাহ খাবৰ কাৰণে আহিলোঁ ইয়াত। ঢেকীয়াখোৱাত আহিলে চাহটো খাবই লাগিব, ফেমাছ। চাহ খাই আমি যাম এতিয়া ইয়াৰ পৰা। চ' আপোনালোকে চাই থাকিব ব্লগটো শেষলৈকে। এতিয়া আমি ঢেকীয়াখোৱাৰ পৰা চাকি দি পিনি ওলাই আহিছোঁ। এতিয়া ঘৰলৈ যাম, ঘৰত গৈ আকৌ আপোনালোকক লগ পাই আছোঁ। এতিয়া আমি ঘৰৰ পৰা ওলাই আহিছোঁ আকৌ শিৱসাগৰলৈ যাম আজি। মই প্ৰথম যাম মানে ৰংঘৰত বিহু চাবলৈ। এতিয়া শিৱসাগৰ গৈছোঁ, কিন্তু বিহু টাইমত গৈ পোৱা নাছিলোঁ। আজি ফাৰ্ষ্ট টাইম আহিছোঁ শিৱসাগৰত বিহু চাবলৈ। আমি দেখাম আপোনালোকক ৰংঘৰৰ বাকৰিত বিহু, তেতিয়াহ'লে চাই থাকিব ব্লগটো শেষলৈকে। এয়া আমি জাজি দলং পাইছোঁহি, শিৱসাগৰ ডিষ্ট্ৰিক্টত সোমাম আৰু। শিৱসাগৰ ডিষ্ট্ৰিক্টত সোমালোঁ আমি। ইয়াৰ পৰা আছে দূৰ। নাগাটেঙা দেখিছেনে? ময়ো লৈছোঁ 100 টকা। জাজি পাৰ হৈ আহিয়ে এইখিনি আমগুৰি ৰাস্তাটো পাৰ হৈ আহি পিনি এইখিনিতে নগাটেঙা পালোঁ। নগাটেঙা ল'লোঁ। দাম ইমান বহুত বেছি, 100 টকাকৈ লৈছে। কেজি চিষ্টেম একো নাই, মুঠতে 100 টকা আৰু লৈ লৈছোঁ, কাৰণ বহুত দিন খোৱা নাই। দাম হ'লেও খাম আজি, বহুত বছৰ মূৰত। ভাল লাগে নগাটেঙা খাই। পৰঠা খাই আছোঁ, ভাত খাই আনিছিলোঁ। খাই লওক পৰঠা খাই লগ পাই আছোঁ। পৰঠা আছে, মই খাই আছোঁ ৰেড বুল। আমাৰ মনো খাই আছে পৰঠা। কেনেকুৱা আছে খাবলৈ কেনেকুৱা? ঠিক আছে, আপোনালোকক দেখাই আছোঁ, চাই থাকিব দেই ব্লগটো। এই আমি শিৱসাগৰ সোমালোঁ। বাইপাছে আহিলে নাপায় ৰংঘৰটো, এতিয়া টাউনৰ ভিতৰে আহিলে পাব ৰংঘৰটো আপোনালোকে, যদি কোনোবা অহা নাই মানে কৰিছোঁ। এতিয়া আমি বেছি দূৰ নাই আৰু পামগৈ। দেখাম ৰংঘৰৰ বাকৰিত বিহু চাবলৈ। মই মানে বহুত এক্সাইটেড হৈ আছোঁ, আপোনালোককো দেখাম, ময়ো চাম। তেতিয়াহ'লে হৈ থাকোঁ বলক। কিমান ভিৰ দেখিছানে? বহুতেই আমি জামত ফচি আছোঁ ৰংঘৰ পাবলৈ, আৰু বহুত টাইম আছে। এতিয়াও ইমানেই মানে মানুহ হৈছে, বহুত আঁতৰৰ পৰা একদম পূৰা দীঘলীয়া জাম লাগিছে। ফটো ছেশ্যন হৈ আছে, ফটো উঠিবৰ কাৰণে পূৰা পজ দি আছে। আৰু এইবিলাক দেখিছে আপোনালোকে, মানুহবিলাক চাব পাৰে কিমান মানুহ আহিছে ইয়াতে। বিহু বুলি ক'লে, ৰঙালীৰ বিহু বুলি ক'লে শিৱসাগৰ, একচুৱেলি শিৱসাগৰৰ যিটো ৰংঘৰত বাকৰিত যিটো বিহু, বিহু সেইফালে হৈ আছে, আপোনালোকে দেখিছে শুনিছে। সেইফালে বিহু হৈ আছে, আৰু ইয়াৰফালে আখৰা চলি আছে। আপোনালোকে এইবিলাক আখৰা চলি আছে। চ' দেখাই আছোঁ, আপোনালোকে চাই থাকিব ব্লগটো শেষলৈকে। আৰু মই ফটো মাৰি আছোঁ মনুকে দিয়া। কেনেকুৱা লাগিছে কোৱা?
অৱস্থা নাই, গৰমত পূৰা বহুত গৰম ইয়াতে। আৰু সেই প্ৰগ্ৰেম তাত হৈ আছে, আমি ভিতৰত আছোঁ ৰংঘৰৰ। আগফালে যিমান মানুহ আপোনালোকে দেখিছে, এয়া চাওক পিছফালৰ পৰিৱেশ সুন্দৰ। এইফালেও বহুতখিনি মানুহ আছে ইয়াত। এতিয়া আমি ৰংঘৰতে আছোঁ, যোৱা নাই, যাম আৰু ইমান গৰম আৰু বহুত মানুহ আছে। ফটো চটো কিছুমান মাৰি লৈছোঁ, যাম আৰু। মেদি আয়ো ৰঙিবি লৈ আগুনি ঐ ফাগুনি বিহু লৈ আহিবি মুখত লৈ হাঁহিতি হায়ো তমিলি খালি জালি নাচি নাচি হ'ব যোৱা কহিলি মুগা দিঘা মেৰাই গাত যেতু গাৰে বোলাই হাত নাচনি কোমল ফুল গুজি কোপাল নাচ 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 নাচনি ঐ নাচৰাই বাটেৰে ঐ নাচৰাই বাটেৰে মা গোটেই চাৰিওফালে মানুহ পুৰা মানুহ ইমানে একদম গৰম নহয় আজি বৰষুণ দি আজি পুৰা ৰ'দ দি দিলে বহুত গৰম পৰিছে অৱস্থা কাহি দেই তাৰপিছত এতিয়া যামগৈ আৰু দেখিবলৈ জেগা নাই চাই থাকক ব্লগটো শেষলৈকে আৰু কৈ যাম দেখাই থাকক আজি প্ৰথম ৰ'দ দিওঁতে পুৰা গৰম পৰিছে
ওলাই আহিলোঁ। আমি এতিয়া জোনস্কায়াত দেখাম জোনস্কায়াৰ পৰিৱেশ। ভিতৰত ভিতৰলৈ আহিলোঁ। এতিয়া আপোনালোকে দেখিছে সুন্দৰ পৰিৱেশ, বহুত মানুহ হৈছে ইয়াতে, দেখিব পাৰে সুন্দৰ চুইমিং পুল আছে ইয়াতে। চ' এটা বৰ সুন্দৰ পৰিৱেশ। কি ক'ব মোৰনো কেনেকুৱা লাগিছে ফিলিংছ? হা অঁ তুমি কি খাবা? कुछ ठंडा ठंडा होना चाहिए ना ओके আমি জোনস্কায়াৰ পৰা ওলাই আহিলোঁ। বহুত দেৰি হৈ গ'ল জোনস্কায়াতে, মানুহ বহুত আছিলে। অৰ্ডাৰ দিয়া সোনকালে দিলোঁ, কিন্তু মানে বস্তু দিয়া বহুত দেৰি কৰিলে। এতিয়া দিয়াৰ পিছত ওলাই আহিব নোৱাৰি, খাই পিনি এতিয়া ওলাই আহিছোঁ। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। ব্লগটো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি কমেণ্ট বক্সত জনাব, আৰু মোৰ ভিডিঅ'বোৰ প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। বাই বাই।